নমস্কাৰ মই অঞ্জলি আপোনালোকক আসামিজ মম চেনেলৰ নতুন এটা ভিডিঅ' হৈতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু ৰুমত অকলে থাকি আমনি লাগি গৈছে, সেইকাৰণে ভাবিছোঁ আমাৰ দুইখন ঘৰৰ মাজত কাজিয়া এখন লগাই দিওঁ। কেনে হ'ব? নিশ্চয় ভাল লাগিব চাই। কিন্তু নহয় তেনেকুৱা কাজিয়া বাৰু। টিভিবিলাকত প্ৰতিদিনাই দেখি থাকোঁ, ক'ৰবাত বুৱাৰীক অত্যাচাৰ কৰে, ক'ৰবাত শাহুৱেকক অত্যাচাৰ কৰে, ক'ৰবাত যা জুৱলি অত্যাচাৰ, কিমান সহিব সেইবিলাক। আজি মোৰ ঘৰখনৰ কথা ক'বলৈ ওলাইছোঁ। ময়ো এগৰাকী বোৱাৰী আৰু মোৰ শাহু আছে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ কমেণ্টবিলাক নিশ্চয় জনাব কেনে পালে ভিডিঅ'টো চাই। এতিয়া কথা হৈছে কাজিয়াটো এনেই নহয়, কিবা এটা কাৰণ লাগিব, কিবা এটা অসুবিধা লাগিব আৰু অসুখ লাগিব, তেতিয়াহে হ'ব কাজিয়াখন। এগৰাকী বোৱাৰীক অলপ সময় দিব লাগে। এখন ঘৰ এডজাষ্ট হ'বলৈ সময় লাগেই এনেও। নতুন এখন ঘৰ আহিব, নতুন পৰিৱেশ, সকলো নতুন এগৰাকী বোৱাৰীৰ কাৰণে। কিন্তু ল'ৰাজনৰ কাৰণে নতুন নহয়, ল'ৰাজন নিজৰ ঘৰতে থাকে, সম্পূৰ্ণ নিজৰ ভাগেই থাকে। কিন্তু বোৱাৰীগৰাকী আহি সম্পূৰ্ণ বদলি হৈ যায়। সেইটো কাৰণে অকণমান সময় লাগে আৰু যাৰ কাৰণে সকলোৱে মানে বোৱাৰীজনীক জাজ কৰে, নজৰ আন্দাজ কৰে। অসমীয়াত কি বুলি কয় নাজানো। সকলোৱে সেই মানে ধৰি লওক কাম কৰিব নাজানে, কথা ক'ব নাজানে, ব্যৱহাৰ পাতি নাজানে, চব নাজানে বা ভুল তেনেকৈ ধৰে। আচলতে সেইটো নহয়। আপোনালোকে অকণমান বুজিব চেষ্টা কৰিব নিজৰ বোৱাৰীগৰাকীক বা নিজৰ শাহুগৰাকীক। বোৱাৰীগৰাকীয়েও বুজিব চেষ্টা কৰিব লাগিব। শাহুৱেকৰ কাৰণেও বোৱাৰীক নতুন নাজানিবও পাৰে বহুতখিনি কথা। গতিকে নতুনকৈ সংসাৰখন আৰম্ভ কৰি দিব লাগে। কাজিয়া পেচাল লাগিব নালাগে দেই, বেয়া কথা। মোৰ শাহুৰ মা আৰু মোৰ শাহুৰ ঘৰখন। মায়ে চাগে দেখিলে গালি দিব, যদিও ক'বই লাগিব। মোৰ ঘৰখন আচলতে খুবেই ভাল। আমাৰ পৰিয়ালত মোৰ 3জন বজনা আছে। মই ঘৰখনৰ সৰু বোৱাৰী, কাম কৰে নিজৰ ভনীয়েকৰ দৰে। আৰু মই ককায়েকহঁতৰ অলপ বেছিয়ে দাদাগিৰি কৰোঁ। দাদা মোক এইটো লাগে, দাদা মোক সেইটো লাগে, দাদা মোক এইটো কৰি দিব লাগে, সেইটো কৰি দিব লাগে। মোৰ আচলতে বৰজনাকেইজন তেনেকুৱা। আৰু মোৰ বৰ্তা দেউতা সকলোৰে ভাল। মোৰ জা জুৱলিকেইজনী নিজৰ বাইদেউৰ নিচিনা। মই প্ৰতিটো কথাই সিহঁতক কওঁ, যিকোনো অসুবিধা হ'লে সিহঁতক কওঁ, কাজিয়াও লাগোঁ, বহুত কিবা কিবি। সেইখিনি আমাৰ ঘৰখনত ভাল লাগে। আচলতে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ পাই মোৰ নিজৰে ভাল লাগিছে। আৰু অকণমানটো কিবা এটা থাকিবই দিয়কচোন, চবৰে মনটো বেলেগ বেলেগ। আমাৰ ঘৰত প্ৰতিজনৰ মন বেলেগ বেলেগ। কেতিয়াবা অমত হয়, লাগো খুটুক খাটাক, বছ ভাল হৈ যায়। মোৰ শাহু মায়ে কথাখিনি পাছৰ পৰা কয়, আগৰ পৰা নকয়। চামনে ক'ব নোৱাৰে, গালি দিব নোৱাৰে, পাছফালৰ পৰা বকি থাকে। আৰু মই সেইবিলাক শুনা মানুহেই নহয়, গতিকে মোৰ কাৰণে প্ৰব্লেম নহয়। বাকী মোৰ শহুৰ দেউতা অলপ হিচাপী, কাৰণ তেওঁ যিখিনি কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, ল'ৰা ছোৱালী ঘৰ সংসাৰ চলাইছে, আমি সেই কষ্টখিনি দেখা নাই কাৰণে কওঁ হিচাপী বুলি। তেওঁৰ ক্ষেত্ৰত সেইটো শুদ্ধ তেওঁ। আৰু মোৰ মাৰ ঘৰৰ কথা ক'বলৈ গ'লে, তুলনা কৰিব গ'লে, মোৰ মায়ে সন্মুখত কথাষাৰ কয়, দৰকাৰ হ'লে পাছফালৰ পৰা এইটো লগাইও দিব। কিন্তু মোৰ দেউতা বহুত খৰচীয়া মানুহ, হিচাপত নচলে। সেই তেনেকুৱাখিনি কথা। মোৰ ভাইটি আছে, ভণ্টি আছে। আমাৰ সিহঁতৰ লগত একো প্ৰব্লেমেই নাই। শহুৰে বোৱাৰীয়ে ওপৰত সমানে নবহে, শহুৰেকক সন্মান কৰে, যিটো কাৰণে নবহে। ময়ো সেইটোক সন্মান কৰিছোঁ। আচলতে কথাটো এনেকুৱা, যেতিয়া মই মোৰ শহুৰ ঘৰ বুলি নকওঁ, এইখন মোৰ নিজৰে ঘৰ, কিন্তু আপোনালোকক এতিয়া বুজাব যাওঁতে মোৰ শহুৰ ঘৰ বুলি ক'বলগীয়া হৈছে। মোৰ শহুৰ ঘৰখন মই যেতিয়া নেকি বিয়া সোমাই আহিলোঁ, সেইখন মোৰে ঘৰ, মোৰ নিজৰ ঘৰ। তাত আকৌ মই কিবা বোৱাৰী বুলি বেলেগকৈ কিবা এটা যে ভাবিব লাগিব, সেইটো নাভাবোঁ। মই তেওঁলোকক মোৰ মা দেউতা হিচাপে ভাবোঁ। গতিকে মই সমানে বহোঁ, সমানে খাওঁ, সমানে উঠোঁ,
সকলো প্ৰব্লেম শ্বেয়াৰ কৰোঁ মা দেউতাই মোক তেনেকৈ কথাবিলাক কয় আৰু বহুতখিনি নিয়ম থাকে আচলতে মই বহুতখিনি নিয়ম মোৰ শাহু ঘৰত এৰিলোঁ ছোৱালীয়ে মানে বোৱাৰীয়ে উৰণি লৈ থাকিব লাগে বৰজনাইকৰ আগত উৰণি লৈ থাকিব লাগে শহুৰ শাহুৰ আগত উৰণি লৈ থাকিব লাগে মোৰ 3জন বৰজনা আছে বৰজনা বুলি মই নাভাবোঁ মোৰ নিজৰ দাদা বুলি ভাবোঁ সেইটো কাৰণে মইনো উৰণি লোৱা কিয় মানে প্ৰয়োজন আছে মোৰ দাদাকেইজনৰ আগত মই মোৰ মূৰটো মুখখন ঢাকি থ'বলগীয়া কিবা আছেনে নাই মোৰ মতে নাই মই তেওঁলোকৰ ভনীয়েক গতিকে মই তেওঁলোকৰ লগত ধুনীয়াকৈ থাকিব পাৰোঁ আৰু মোৰ বৰ্তা শহু তেওঁ মই ছোৱালী গতিকে তেওঁৰ আগত মই উৰণি কিয় ল'ম তেওঁ মোৰ বৰ্তাহে গতিকে মই তেওঁৰ আগত উৰণি নলওঁ একেলগতে বহোঁ একেলগতে খাওঁ মোৰ ঘৰখনত 2টা নিয়ম উঠিলে এতিয়া এটা হৈছে শহুৰেক বোৱাৰীয়েক একেলগতে নবহা বা একেলগতে খোৱা মেলা নকৰা মই সেইটো উঠাই দিলোঁ বুলি ক'ব লাগিব মই যেতিয়া বিয়া সোমাইছিলোঁ মই সেইবিলাক আচলতে এনেকুৱাও যে নিয়ম আছে মই জানো কিন্তু মই নামানো কাৰণ মই মোৰ শহুৰ দেউতাৰ ঘৰখন মোৰ নিজৰ ঘৰ বুলি ভাবোঁ গতিকে মই মোৰ নিজৰ ঘৰত উৰণি লৈ তলত বহি লাভ নাই মানে প্ৰয়োজনো নাই মই মোৰ নিজৰ মা দেউতাৰ লগত সমানে বহিব পাৰোঁ সমানে সকলো কথা ক'ব পাৰোঁ আৰু সমানে খাব পাৰোঁ কাৰণ মই মোৰ দেউতাৰ লগত বাইকতো যাওঁ ন তেতিয়াতো মই বিয়া এখন পাৰি তামোলৰ ঢকুৱা এখনত উঠি চুঁচৰি নাযাওঁ মই দেউতাৰ লগত বাইকত সমানে বহি যাওঁ আৰু মোৰ বৰজনাৰ লগতো যেতিয়া যাওঁ বাইকত সমানে বহি যাওঁ আৰু বতাহত উৰণিটো খহি যায় চিম্পল কথা সেই তেনেকৈ ভাবি ল'ব আৰু গতিকে আমাৰ ঘৰখনত মই বোৱাৰী হিচাপে নহয় ছোৱালী হিচাপে থাকোঁ কাপোৰ কানিলৈ আপোনালোকে ভাবিব নহয় চাগে মই কুৰ্তি পিন্ধোঁ মোৰ শহুৰ দেউতাই অকণমান বেয়া পায় সেইটো বেয়া পাবই স্বাভাৱিক যিহেতু তেওঁ ইমান দিন এখন সমাজত চলি আহিছে সেইখন সমাজত মই ভবা নিচিনা নহয় কথাবোৰ অলপ বেলেগ ধৰণৰ মোৰ মাৰ ঘৰত মোৰ দেউতা বেয়া নাপায় মোৰ মায়ে আৰু আইতাই অকণমান বেয়া পায় মানে সেই তেওঁ মোৰ মায়ে যিহেতু বিয়া পতাৰ পাছৰ পৰা মেখেলা চাদৰ পিন্ধি আজিলৈকে মেখেলা চাদৰ পিন্ধি আছে মোৰ আইতায়ো সেই তেনেকৈ আছে গতিকে ভাবে মোৰ নাতিনীজনীনো মানে সমাজখনৰ বিৰোধিতা কিয় কৰিব লাগে তাইও সেই একে হ'ব লাগে কিন্তু মই সেই একেই নহয় অকণমান বেলেগ লগত প্ৰব্লেম নাই খোৱা শোৱাৰ লগত প্ৰব্লেম নাই আৰু উৰণি লোৱাটো টেনশ্যনে নাই মোৰ লগতে মোৰ 3জনী যাও এৰিছে ডাঙৰজনী এৰিব পৰা নাই তাইও সেই অকণমান আগৰ পৰা পালে বাকী 2জনী মোৰ সৈতে মিলি গ'ল ডাঙৰজনী অকণমান এৰুৱাইছোঁ যদিও আছে বাকী এৰুৱাবলৈ আমি জানো নামঘৰলৈ কি পিন্ধি যাব লাগে আৰু ওচৰ চুবুৰীয়া ঘৰলৈ কি পিন্ধি যাব লাগে কি পিন্ধি নাযাব লাগে সেইখিনি অন্ততঃ মোৰ শাহু মায়ে শিকাবলগীয়া হোৱা নাই আজিলৈকে মই জানো সেইখিনি গতিকে সেইখিনি জানো কাৰণে মই ঠাই বিশেষে কি কাপোৰ পিন্ধিব লাগে সেইটো মই নিজেই বিচাৰ কৰিম দিয়কচোন মেখেলা চাদৰযোৰ পিন্ধি মই ভাল পাওঁ মই অসমীয়া ছোৱালী হিচাপে মেখেলা চাদৰযোৰ পিন্ধোঁ কিন্তু এইটো নহয় যে মই মেখেলা চাদৰেই পিন্ধিব লাগিব মই চুইজাৰ নিপিন্ধা বা কুৰ্তি নিপিন্ধাকেতো থকা নাছিলোঁ মইতো বিয়া সোমোৱা দিনাখনলৈকে পিন্ধি আহিছিলোঁ মই মোৰ মানে শাহুৰ ঘৰলৈ মই পিন্ধি আহিছিলোঁ সেইটো অকণমান বেলেগ চেপ্টাৰ গতিকে কাপোৰ কানি লৈ ইমান বেছি হুলস্থুল কৰি কিবা কৰি লাভ নাই অকণমান মানুহক মানে স্বাধীনতাটো দিব লাগে কিন্তু সেই পিন্ধাগৰাকীও ময়ো চাব লাগিব ঠাই বিশেষে কি পিন্ধিব লাগে বা কি পিন্ধিব নালাগে আৰু সেইখিনি প্ৰব্লেম মানুহৰ সেইখিনিতে হয় ঘৰখনৰ আৰু কথাটো নিমিলিবই সেইটো স্বাভাৱিক কিন্তু মোৰ মায়ে এইটো নাভাবে শাহু মায়ে যে তাই আনৰ ঘৰৰ পৰা আহিছে তেনেকৈ বুলি নাভাবে আনৰ ঘৰৰ পৰা আহিলে কি হ'ল তেওঁ পুতেকে আনিছে গতিকে তেওঁ ঘৰৰ বোৱাৰী মই আৰু বোৱাৰী মানে ছোৱালী বাছ সেইখিনিয়ে কথা চিম্পল মই কথাবোৰ খুব সহজকৈ লৈ লওঁ সেইটো কাৰণে সহজ হৈ পৰে আৰু ঘৰখনত চবতকৈ দন্দুৰা মানুহ চবৰ লগতে কাজিয়া লাগোঁ সেইটো আৰু সহজ লাগোঁ আৰু ভাগোঁ তাৰপিছতে সেই বোৱাৰীহঁতক কয় যে বোৱাৰীহঁতক ইমানকৈ লাই দিব নালাগে
ওপৰত উঠাব নালাগে কিবা কৰিব নালাগে সেইটো আচলতে নহয় আপুনি বোৱাৰীগৰাকীক যিমানেই মৰম কৰিব আপোনাকো সিমানেই মৰম কৰিব শাহু হিচাপে মা হিচাপে গতিকে কথাবিলাক প্ৰতিখন ঘৰৰ কথা বেলেগ বেলেগ কিন্তু যিমান পাৰে সহজ হ'ব চাব লাগে আৰু সহজ হ'লে সকলোৰে জীৱনবোৰ সহজ হয় সুখ হয় শান্তি হয় সকলো আহে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগে লাইক কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল বটনটো টিপি অল কৰি দিব মোৰ পেকপেকনি ইমান দেৰিলৈকে শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ মনৰ কথাখিনি ক'লোঁ মন কি জিন্দাবাদ